Hello everyone, welcome back to my another vlog. আশা কৰিছোঁ সকলো ভালে আছে আৰু সন্ধিয়া চাহ কাপৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। তো আৰু এতিয়া প্ৰথমতে চাহ একাপ খাই লওঁ, তাৰপিছত মই কিবা এটা বনাম, কিনো বনাম তাকে আপোনালোকক দেখাই থাকিম, চাই থাকিব। চাহৰ লগত মই কি তাকে অকণমান দেখুৱাই দিওঁ। দেখিছেনে কেনেকুৱা ধৰণৰ মই চাহ খাইছোঁ। এইফালে লৈছোঁ চিপছ আৰু তো কণীৰ আমলেট বনালোঁ আৰু ব্ৰেড গৰম কৰি লৈছোঁ। ইফালে টমেটো চচ, তো এইফালে আছে গাখীৰৰ চাহ, খাই লওঁ। আন্ধাৰ দেখিছোঁ, তো খাই লওঁ। চাহ লাগিব দেখোন তোমাক, ইয়াত চিপছ আছিলে নহয়। চাহৰ লগত চিপছ কোনে কোনে খায় জনাব। তোমাক হৰলিক্স দিছিলোঁ, হৰলিক্সে গোন্ধাইছে। একো নহয়, হৰলিক্সে গোন্ধাইছে। তুমি নোখোৱা আকৌ সেইকাৰণে। তো হৰলিক্স গোন্ধাইছে লোৱা। এতিয়া পঢ়িবাগৈনে কেলে মন্দিৰ যাবা নি? পঢ়িবলৈ হ'লে টোপনি ধৰে, তেনেকুৱা আগতে আমাৰো হৈছে, কিন্তু এতিয়া শুলে নহ'ব দেই। ব্ৰেড খোৱা আকৌ। চাহ খাই লওঁ, তাৰপিছতে জনাই নজনাই কিবা এটা বনাই আপোনালোকক দেখাম, চাই থাকিব শেষলৈকে। আৰু এইফালে বনাব লৈছোঁ মালপোৱা, কেনেকৈনো বনাই আপোনালোকক দেখাম। আৰু এয়া পিঠাগুড়ি মই মিক্সিত মাৰি লৈছিলোঁ আৰু লগতে লৈছোঁ অকণমান ময়দা দিছোঁ কমকৈ। আৰু এইফালে গুড়ো মই পগাই পেলাই এনেকৈ মিক্স কৰি ল'লোঁ। গুড়, ময়দা আৰু পিঠাগুড়িয়া মিশ্ৰণখিনি আপোনালোকে যিমান পাৰে সিমান ধুনীয়াকৈ মিক্স কৰি ল'ব। দেখিছেনে? মই বহুত সময় মিক্স কৰিলোঁ, এনেকৈ চাই ল'ব আপোনালোকে। আৰু এইফালে দেখিছেনে গুড়খিনি অকণমান মই পাতলা কৰি পেলাই মানে গুড়ত গৰম পানী ঢালি এনেকৈ দিছিলোঁ। আৰু এতিয়া বনাম, চাই থাকক কেনেকুৱা হয়। এফালে দুখন কেৰাহী পাতি লৈছোঁ, তেতিয়া অকণমান বেছি সুবিধা হয় আৰু। আৰু এইফালে দেখিছেনে ফাৰ্ষ্টটো মই ইয়াতে দি দিলোঁ, আৰু অকণমান চেপটো অহাৰ পিছতে মই এইখন কেৰাহীলৈ ট্ৰেন্সফাৰ কৰি দিছোঁ, মানে তেতিয়া অকণমান বেছি ভাল হয়। আৰু কিন্তু আপোনালোকে চাব যাতে দুইফালে কণ্ট্ৰলটো কৰি থাকিব, কিমান ধুনীয়াকৈ এইফালে ফুলি আহিছে দেখিছেনে। মালপোৱাটো ফুলি আহিলে দেখিবলৈকৈ ভাল লাগে। তো এইফালে যিমানখিনি পাৰোঁ সিমানখিনি মানে তেনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ। যদি কিবা ভুল হৈছে তেতিয়া আপোনালোকে কমেণ্টত জনাই দিব। কৈছোঁ মই ভালকৈ বনাব নাজানো, কিবা ভুলো হ'ব পাৰে, তো আপোনালোকে শিকাই দিব আৰু।
ইফালে দেখিছেনে কিমান ধুনীয়া, মানে মোৰ কাৰণে ধুনীয়া হৈছে আৰু আপোনালোকে জনাব কেনেকুৱা দেখিছে। আজি কিবা এটা নতুন কিবা এটা দেখুৱাবলৈ পাই আপোনালোকক ভালো লাগিছে বাৰু। আৰু বনাবলৈ আছে, মই বনাই লওঁ। আজিৰ ভিডিঅ'টোত বেলেগ একো নাই। আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ আহোঁ, বাই বাই।